কবিতাৰ শিৰোনাম আওঁখেৰ ৰাতি। চোতালৰ মাজত বহি থাকোঁতে হঠাৎ মন কৰিলোঁ আকাশখনলৈ আৰু দেখিলোঁ ডাৱৰৰ ফাকে ফাকে জোনটিয়ে দিব ধৰিছে এই নিখুঁটি জগতখনক এক অনাবিল সৌন্দৰ্য। শীতৰ এই সেমেকা ৰাতি টোপ টোপকৈ পৰিব ধৰিছে কুঁৱলী আৰু লগে লগে যেন মোৰ শৰীৰটো শিহৰি উঠিছে। পদূলিৰ শেৱালিজোপাৰ পৰা অহা সেই অভিমানী গোন্ধ, আঘোণৰ কুঁৱলীৰ স্পৰ্শত মতলীয়া হৈ পৰা মোৰ এই মনটো কোনে ধৰি ৰাখিব? উৰি যাব খুজিছে বহু দূৰ দূৰণিলৈ, কিন্তু মোৰ ডেউকাৰ তলত যেন আজি সেই বতাহ নাই, কৰা নাই আজি মই সেই বতাহৰ অনুভৱ। কিয় আজি এই ৰাতি স্তব্ধ হৈ পৰিছে? কিয় ৰচিছোঁ এই স্মৃতিপটত একো একোটি গীত? তুমি আৰু নাহিবা দুনাই মোৰ জীৱনলৈ। আজি এই দুভাগ ৰাতিৰ চিতাত জ্বলিব ধৰিছে মোৰ স্মৃতি, মোৰ আশাবোৰ। মাথো সমাধিৰ বুকুত শুই ৰৈছোঁ মই, এখন ৰিক্ত হৃদয়ৰ স্বীকাৰোক্তি হৈ।